এভৰিৱান এইটো মোৰ সেকেন্ড টু ভিডিও আমি পাহাৰলৈকে ফুৰিবলৈ গৈ আছো আপোনালোকে চাই থাকক আশা কৰো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক ভিডিওটো আৰম্ভ কৰো এই বুঢ়ী কেজনী চাওকচোন পিছফালে হাত নিদিলে মানে ঘূৰিবই নাজানে চাই থাকিব দেই এইয়া আমি মানে তাত একো জাগাই চিনি নাপাওঁ এই আগত গৈ থকা বান্ধৱীজনীয়ে চিনি পায় সি মানে যোনফালে গৈছে আৰু আমি সিফালেই গৈছোঁ আৰু বাটতে এডাল বগেনভেলিয়া গছ দেখা পালোঁ বহুত ধুনীয়া কালাৰিঙত ফুলি আছে মোবাইলটোত ভালকৈ চিনি নাপাব পাৰে আপোনালোকে কিন্তু আমি ৰিয়েলত বহুত ধুনীয়া দেখিছোঁ মানে ঘৰটোৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ পাহাৰলৈ এই চাওকচোন আৰু এবাৰ মানে পিছত হাত ল'লেই কিয় বা এনেকুৱা খোজকাঢ়িব নোৱাৰে নেকি সেইবাবে পিছফালে হাতখন লৈ পাহৰি যায় মানে কি যে হ'ব মই তেতিয়াই ক'লোঁ পিছফালে হাত নল'বি তাৰপিছত নলওঁ বুলি কয় আৰু পিছফালে হাত লৈ মানে পাহৰিয়ে যায় এইটো অভ্যাস যে সেইকাৰণে এইয়া চাওক আৰু লৈ আছে গৈ থাকোঁতে ইয়াতে এটা ধুনীয়া গছ এডাল দেখা পালোঁ কিবা ফলটো কঁঠালৰ দৰে লাগি আছে বহুত ভাল লাগিছে কিন্তু দেখাত আপোনালোকক ভালকৈ দেখাব পৰা নাই বহুত ওপৰ লাগি আছে যে এয়া চাওক দুখনেদি কৰ ধুনীয়াকৈ হেঁচি পাহাৰৰ টিলা এটা লৈ গৈছোঁ তাৰ পৰা আমি ধুনীয়া ভিউ এটা দেখাম আপোনালোকক চিধা মানুহ ভাষা কৈ আছোঁ এই দুটা চাহ কি কৰি আছে বহুত পিছত যাবা মইতো ভিডিঅ'টো কৰোঁ বোলো মহলে কৰিবই নাপাওঁ ইমান ভাগৰ লাগিছে ইমান ওপৰত যাব লাগিব এতিয়া দেখিছে আহিব নোৱাৰে আৰু পানী খাই উঠিছে মোৰো কথা নোলায় আৰু চাওক সেইজনী আৰু লাষ্টত গৈ পালেহে দেখাম আৰু কি চাব বিচাৰিছে আপোনালোকে সেই ৰাস্তাটোৰ পৰা আহিছে ইমান দূৰ খোজকাঢ়ি আহিছোঁ ভাগৰ লাগিছে ৰঙা পানী নাখান যা মদ পানী নাখাওঁ যা লাল পানীও নাখাওঁ চাহ পাতিও নাখাওঁ তাৰপিছত তাৰপিছত এতিয়া আৰু উঠিবলৈ আৰম্ভ কৰিছোঁ পাহাৰত ইমান ওখ টিলাটো কেনেকৈ যাওঁ শান্তি ছোৱালী ফাইনেলি পাহাৰৰ টিলাটোত আহি পালোঁ আৰু গোটেইকেইজনীয়ে বহি লৈছোঁ ইমান ভাগৰ লাগিছে চাওক
পোৱাৰ লগে লগে এয়া দেখিছেনে ফটোশ্বুট কৰিবলৈ আৰম্ভ কৰিলেই কিমানটা ফটো হৈ নাযাব এতিয়া প্ৰভু এজনী হ'ল এতিয়া আৰু এজনী ধৰিছে ৰ'ব হৰা পাতে পাতে ফাগুন হেল্ল' গাইজ আহি ভাগৰ লাগিবলৈ এতিয়া বহি লৈছোঁ অকণমান এয়া আমাৰ এজনী কানে কানে আৰু এইফালে যদি ভিডিঅ' দিবানি চেলফি দিবানি চাওক অভিমানী ভাল লাগে মোৰ কিয়নো চাই পছুৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ বতাহে কানে কানে কলে নহবা আমাৰ ঘূৰা ফুৰা চব হৈ গ'ল ফটো উঠি গ'ল ভিডিঅ' বনাই হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ চাওক কিমান তললৈ নামিব লাগিব আহোঁতে ইমান ভাগৰ আৰু ইয়াত ভিডিঅ' বনাওঁতে আৰু ফটো উঠোঁতে ভাগৰেই গুচা নাছিলে এতিয়া আৰু তললৈ নামিব লাগিব স্মিতা বাইদেউ আপুনি চাওক ইফালে হেল্ল' গাইজ দৰে দৰে লুকা ভাকু জোন বেলিয়ে ৰিঙিয়াই সুধিলে জোন বেলিয়ে ৰিঙিয়াই সুধিলে আছেনে চাওকচোন আপোনালোকে মোক কেনেকৈ থৈ গৈছে কেমেৰাটো ধৰি থাকিব দিছে সিহঁতে ইমান ধুনীয়াকৈ নামি গৈছে চাওক আৰু মোক কেনেকৈ থৈ গ'ল ঐ মোক অকলে থৈ গ'লি ন গৈ পালে তহঁতক এটাক মাৰ্ডাৰ কৰি দিম ৰ এইকেইজনী চাওকচোন লোকৰ ঘৰৰ পৰা তিতা ফুল কেনেকৈ চুৰ কৰি কেনে ছিগি আছে মানে মই ৰাতিপুৱা বনাই দিলোঁ ন ভাজি কিনে তেলৰ লগত তেনেকুৱাই মানে আৰু বনাই দিব লাগে বোলে সেইকাৰণে কাকো সোধ পোছ নাই মানে বাটত দেখা পাইছে মনে মনে ভাঙিছে আৰু চাওকচোন এতিয়া আহি পালোঁ মোৰ বান্ধৱীজনীৰ ৰিলেটিভ ঘৰত আমি বাৰু চিনি নাপাওঁ আমি ফাৰ্ষ্ট টাইম গৈছোঁ বহিব দিলে আৰু চাহ আনি দিলে আমি চাহ পানী খালোঁ অলপ টাইম এনেকৈ কথা পাতিলোঁ ঘূৰি পকি আহি একদম মানে থাকিব পৰা নাই ভোকত সেইকাৰণে মেগী অলপ বনাইছোঁ ধুনীয়া সুন্দৰী ছোৱালী ইফালে বনাই বাচন ৰেডি ইফালে খাব ৰেডি আহিলোঁ ইমানেই ভোক লাগিছে যে হোৱাই নাই মেগীটো কিন্তু আমি বজাৰলৈ ৰখি আছোঁ জল্দি হওক খাব ৰেডি আছোঁ তোমাৰ কিবা কমেণ্ট কি কমেন আৰু এই সোপা আগুৰি আছে মই কি কৰি আছোঁ দেখিছেই নহয় আমাৰ মাষ্টাৰ চেফ চব্জি বনালে জুই লাগি যায় এনেকুৱা মাষ্টাৰ চেফ আমি স্মিতা সোৱাদ কেনেকুৱা হৈছে বাইদেউ ভতিজা ভতিজা ঠিকে আছে এ আমাৰ ৰান্ধনী মেগী খাই হোৱাই নাই ইফালে আকৌ চাহ উতলাই ৰাখিছে খোৱা বোৱা কৰি আমি ৰুমত আহি ডগীটোৰ লগত অকণমান খেলিলোঁ খেলি কৰি আমি ৰেষ্ট লৈ ল'লোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই